আজিলে উমানন্দত গৈ পোৱা নাই। একটু থম আৰু ভাগৰ লাগিছে। छोड़ के कहाँ कहाँ घूम रहा welcome back to my channel. আজি মা দেউতাৰ এনিভাৰ্চাৰী 34 years কমপ্লিট হৈ গ'ল আৰু মই গৈ আছোঁ কেক ল'বলৈ। আহিছোঁ লৰেঞ্চৰ পৰা এটা কেক ল'লোঁ, ঘৰত দি থৈ গুচি গৈ আছোঁ। জোৰত তিনিআলি হয়, ইয়াৰে গোটেই গছবোৰ বোলে কাটি দিছে। ইমান বেয়া লাগিছে নহয়, ট্ৰেফিক ছিগনেল পৰিলে এইখিনি জেগাতে চাট ৰখোঁ গৰমৰ দিনত, আৰু ইমান খালী খালী কেনেকুৱা লাগিছে, পুৰা চেঞ্জেছ আৰু কিমান দিনৰ কাৰণে যে ৱাইফাই নেট ছেট চব বেয়া হৈ আছিলে। আৰু আহি পাই গ'লোঁ উজান বজাৰ, পটককৈ কেকটো থ'ম আৰু গুচি আহিম, বিকজ মই যাম। চাই থাকক, মই কলেকে যাম আজি। আহিছোঁ। পানী হৈ গৈছোঁ নকলে। উমানন্দ নেযাওঁ দেই, তো সেইটো ছাইডেতো নামিব নোৱাৰিলোৱে। আকৌ ইফালে বেলিপিউ ছাইডে আহি হনুমান মন্দিৰৰ ছাইডত পিছফালে থকা ৰাস্তাটো দি সোমাই আহি আছোঁ। এতিয়া গৈ আছোঁ আগলৈকে খোজকাঢ়ি। ভাগৰ লাগিছে। চমনি হৈ গ'ল। এইখিনিৰ পৰা ঘূৰি আহিছোঁ, ইমান ডাঙৰ গেপ। মাছৰ বজাৰখনেদি নামি আহিব লাগিব আৰু। इनसे मिलिए, मुझे छोड़ के कहाँ कहाँ घूम रहा है ये लड़का बहुत। তুমি ক'ত গৈ আছা সেইটো চাইডে? সেই ঘাটটোদি যাম বুলি ভাবিছিলোঁ, বাইকখন স্কুটি নমাই কেনে, কিন্তু ইমান পানী হৈছে মাজতে অকণমানি পানীৰ কাৰণে যাবলৈ পৰা নাই। সেইফালেতো পূৰা গাইপে হৈ গৈছে বহুত বেছি। মই গৈ আছোঁ শূৰ্পনখা নহয়, কৰ্মনখা নে কি কয় নাজানো, বাট এবাৰ সৰুতে শিৱৰাত্ৰি আছিলে মেবি, তেতিয়া আহিছিলোঁ খুৰাহঁতৰ লগত। আৰু এতিয়া নেক্সট বহুত বছৰৰ মূৰত মেবি এনেকৈ বালিচৰ পৰিছে খোজকাঢ়ি যাব পৰাকৈ আৰু। आगे ना ऐसे बाल वर्कआउट हो गए, वर्कआउट हो गए। पामे जे बेसी दूर নাই, ৰূপে এইটো আৰু 2-3 কিলোমিটাৰ আছে চাগে। আৰু এইটো উমানন্দ। এটা ফানি ফেক্ট, মোৰ জন্ম উজান বজাৰ, মই সৰুৰ পৰা উজান বজাৰতে আছোঁ, কিন্তু মই আজিলে উমানন্দত গৈ পোৱা নাই। ফানি নহয়নে? মোৰতো বহুত ফানি লাগে, মই উমানন্দ আহি পোৱা নাই আজিলৈকে। আৰু কোনে কিমান দূৰ আহিছোঁ চাওক, কিমান মিনিটছ খোজকাঢ়িছোঁ গম নাপাওঁ আৰু।
দেখিয়ে এই তাৰ পৰা এতিয়া যাম ঘৰলৈ। এইবোৰতো থাকিবই লেতেৰা পেতেৰা, য'তে যি খাই সেইবিলাকে পেলাই মেলি কিনে গুচি যাব মানে। এতিয়া হৈ গ'ল, কোনফালে আহিছিলোঁ? সেইফালেও যাবলৈ মন আছিলে কিন্তু আৰু বা কেতিয়া এনেকৈ বালিচৰ পৰে গম নাপাওঁ আৰু। মাই নিউ নেইলছ ভাল লাগিছেনে? নাজানো আৰু বহুত খোজ কাঢ়িছোঁ। আজি ইভিনিং ৱাক নকৰিলে হৈ যাব। সেইটো প্লেনেটৰিয়াম আৰু সেইটো কিবা কিবি। আৰু ये देखिए বহুত ভাগৰ লাগছি মোৰ। এতিয়া যাম।